সোণহিয়াতকৈও অধিক মূল্যৱান এইবিধ বন নহৰু। চিকিৎসা বিজ্ঞানৰ চমৎকাৰ চকু কপালত উঠিব আপোনাৰ। অসমীয়াৰ সমাজ জীৱনত অতি সহজলভ্যভাৱে পোৱাৰ এবিধ তৃণজাতীয় উদ্ভিদ হৈছে বন নহৰু। অঞ্চলভেদে ইয়াৰ নাম বিভিন্ন যদিও অসমীয়াৰ সমাজ জীৱনত প্ৰায়ে ইয়াক বন নহৰু বুলি কোৱা হয়। কোনো কোনো ঠাইত ইয়াক ঢেঁকী ফুল বুলিও কোৱা হয়। সাধাৰণ যেন লগাৰ এই তৃণজাতীয় উদ্ভিদবিধ আজিৰ তাৰিখত বজাৰত সোণহিয়াতকৈও অধিক মূল্যৱান হৈ পৰিছে। এই উদ্ভিদবিধক আপুনিও এজোপাৰ সাধাৰণ তৃণজাতীয় উদ্ভিদ বুলি ভাবি ভুল নকৰিব। এই উদ্ভিদজোপাৰ ঔষধীয় গুণসমূহৰ বিষয়ে জানিলে আপোনাৰ হয়তো চকু কপালত উঠিব। আহকচোন আজি আমি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে এই উদ্ভিদজোপাৰ চিকিৎসা বিজ্ঞানত কি কি ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় জানো আহক। ঠাইভেদে বা অঞ্চলভেদে ইয়াৰ নাম বিভিন্ন যদিও অসমীয়াৰ সমাজ জীৱনক এই তৃণজাতীয় উদ্ভিদবিধক বন নহৰু বুলি কোৱা হয়। এই বন নহৰুত এণ্টি ইনফ্লেমেটৰী উপাদান থকাৰ বাবে বাত বিষ আৰু কণ্টুশ্যন আদি অৱস্থাৰ পৰা হোৱাৰ বিষ আৰু ফুলা কমোৱাৰ বাবে এই বন নহৰু জোপাই যথেষ্ট সহায় কৰে। ফুহা ঘাঁ লগতে ছালৰ বিভিন্ন সমস্যাৰ উপশম হোৱাত এই বন নহৰু জোপাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও মূৰৰ বিষ, দাঁতৰ বিষ, বাত বিষৰ পৰা হোৱাৰ বিষৰ পৰা উপশম পাবলৈ স্থানীয়ভাৱে এই বন নহৰু জোপাক প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায়। এই উদ্ভিদজোপাক জ্বৰ কমোৱাৰ বাবে এণ্টিপাইৰেটিক হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও কাণৰ বিষ উপশম পাবলৈও এই উদ্ভিদজোপাৰ কোমলীয়াৰ পাতৰ ৰস ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। বিষাক্ত সাপে খুটিলেও বিষ কমোৱাৰ বাবে এই উদ্ভিদজোপাৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও শৰীৰৰ যিকোনো ঠাইত আঘাতপ্ৰাপ্ত হ'লেও বিষ কমাবলৈ এই উদ্ভিদজোপাৰ পাতৰ ৰস প্ৰলেপ দিলে যথেষ্ট উপশম পোৱা যায়। যিবিধ তৃণজাতীয় উদ্ভিদ আমাৰ অসমীয়াৰ সমাজ জীৱনত য'তে ত'তে পোৱা যায়, বহু সময়ত এই উদ্ভিদজোপাৰ অলাগতিয়াল বুলি ভাবি আমি সকলোৱে কেতিয়াবা কাটি পেলাওঁ, নহ'লে কেতিয়াবা উঘালি পেলাওঁ। এই উদ্ভিদজোপাৰো যে ইমানবোৰ উপকাৰী গুণ আছে আপোনালোকে হয়তো আমাৰ প্ৰতিবেদন চোৱাৰ আগতে কেতিয়াও জনা নাছিল। সেয়েহে এই উদ্ভিদজোপাৰ আজিৰ তাৰিখত চিকিৎসা বিজ্ঞানৰ তৰফৰ পৰা বহুত ঔষধ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। বহু লোকে এইবোৰ কাৰণতে এই উদ্ভিদজোপাক আজিৰ তাৰিখত সোণহিয়াতকৈও অধিক মূল্যৱান বুলি ক'বলৈ বিচাৰে। এই উদ্ভিদজোপাৰ উপকাৰী গুণসমূহৰ বিষয়ে আপোনালোকে বাৰু জানিছিলনে? লগতে জনাবলৈ নাপাহৰিব এই উদ্ভিদজোপাৰ আপোনালোকৰ স্থানীয় ঠাইত কি নামেৰে জনা যায়। ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰিলেও যাতে আপোনাৰ লগতে আন 10জনো উপকাৰ সাধন হ'ব পাৰে। এই উদ্ভিদজোপাৰ উপকাৰী গুণসমূহৰ বিষয়ে সকলোৱে যাতে জ্ঞাত হ'ব পাৰে। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নতুনকৈ যদি চাইছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।